হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ঘৰত নাই, আপোনালোকে চাগে বেকগ্ৰাউণ্ডটো দেখি পিনি গম পাইছে। মই আছোঁ মোৰ পিজিত আৰু এতিয়া মই ওলাই যাবলৈ ৰেডি হৈছোঁ। মোৰ ফ্ৰেণ্ড এজনীৰ ৰুমলৈ যাম আৰু আপোনালোককো দেখুৱাই থাকিম কি কৰোঁ কি নাই দিনটো। ভিডিঅ'টো চাই থাকিব। আৰু মই ভাবিছোঁ আজি ৰেপিড' একো বুক নকৰোঁ, বাছতে যাম। সেইকাৰণে এয়া আহি আছোঁ। মই কমাৰ্চ পইণ্টতে বাছত উঠিম আৰু ধুনীয়াকৈ পায়ে যাম আৰু 6 মাইল, বেছি সময় নালাগে। সেইকাৰণে এয়া মই কমাৰ্চ পইণ্ট আহি পায়ে গ'লোঁ। এতিয়া বাছত উঠি গৈ আছোঁ আৰু অকলে সেই গাইছ, এতিয়া মই আহি পাই গ'লোঁ। যেন তোমাৰ মোক লগ পাই কেনেকৈ লাগিছে কৈ দিয়া। আমি ক'ল্ড ড্ৰিংকছ খাই আছোঁ গাইছ। চিয়াৰ্ছ। আৰু আপোনালোকক পিছত দেখুৱাই আছোঁ আমি কি কৰোঁ। এতিয়া আমি একদম ঠিকছে কথা পাতিম আৰু গাইছ, আজি চেফ বেলেগ। এখন লাৰি দিয়া না পনীৰটো। আৰু ইয়াৰ পৰা একদম ধুনীয়া টেষ্টি পনীৰ ৰেডি হৈ গ'ল। আৰু তাৰ পাছত তাই বনাব লৈছে এয়া পকৰি। আৰু গাইছ, এতিয়া আমি ভাত খাব বহিছোঁ আৰু জানি পুৰা সাজি আছে। ভাত দেখুৱাই দিওঁ ৰ'ব আপোনাক। আৰু আজিৰ চেফ গাইছ, কি ধুনীয়া ন, মানুহটো যেনেকুৱা ধুনীয়া খানাও তেনেকুৱা ধুনীয়া বনাই দেই। এইটো পনীৰ, এইটো ভাত আৰু এইটো পকৰি। আৰু এতিয়া আমি খাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু তাৰপিছত খালোঁ এয়া দৈ। আৰু গাইজ, এতিয়া আমি ৰুমৰ পৰা ওলালোঁ তাই আৰু এতিয়া আমি ফুৰিব যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গমেই পাই যাব আমি ক'ত যাই আছোঁ। আৰু আমি আহি পায়ে গ'লোঁ। আপোনালোকেতো দেখি গম পাইছে, আজি আমি আহিছোঁ সাই বাবা মন্দিৰলৈ। মই আগতে আহি পোৱা নাই, আজি প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু সোমাই দেখিছোঁ পৰিৱেশটো খুব বেছি ধুনীয়া। এয়া দেখিছেনে? এবাৰ দেখুৱাই দিলোঁ আপোনালোককো। হয়তো বহুতে আহি পাইছে, কিন্তু মই পোৱা নাছিলোঁ। আজি আহি গ'লোঁ আৰু আহিয়ে বহুত বেছি ভাল লাগিছে। আৰু গাইছ, আমি আহি পাই গ'লোঁ। পৰিৱেশ দেখাই দিম ৰ'ব আপোনালোকক, খুব ধুনীয়া। আৰু এতিয়া আমি গৈ আছোঁ সাই বাবাক দৰ্শন কৰিবলৈ আৰু মন্দিৰত আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু তাৰ পাছতে আমি কেইখনমান ফটো উঠি ল'লোঁ। ইমান ধুনীয়া জেগাটো, ফটো নুঠিলে কেনেকৈ হ'ব বাৰু। সেইকাৰণে এয়া ফটো উঠি ল'লোঁ কেইখনমান। আৰু এতিয়া গধূলিয়ে হৈ গ'ল। এতিয়া মই পিজিলৈ আহি আছোঁ অকলে। আৰু আজিৰ দিনটো বহুত বেছি ভাল লাগিলে। আৰু গাইজ, মই পিজি আহি পাই গ'লোঁ। বহুত বেছি গৰম লাগিছে। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। থেংক ইউ।